নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই সম্পূৰ্ণ এসাজ নিৰামিষ ভাত লৈ আহিছো। পালেং শাক, মৰিচা শাক এনে ধৰণৰ শাকেৰে বনাইছো। শাকেৰে বনোৱা এসাজ ভাত লৈ আহিছো। এতিয়া ঠাণ্ডাৰ দিন, ইমান শাক ওলাইছে আৰু শাকবিলাক খাই ভালো লাগে আৰু সদায় একে ধৰণেৰে খোৱাতকৈ অকমান বেলেগকৈ কিবাকৈ বনালে ভালো লাগে। ঘৰৰ মানুহখিনিও ভাল পায়। আজি মই তেনেকৈ বনালো আৰু এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো। এতিয়া আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি ভাত সাজৰ কাৰণে মই প্ৰথমে পালেং শাক এমুঠি লৈছো। পালেং শাক মুঠি ধুনীয়াকৈ ধুই বাছি ধুই ললো আৰু এনেকৈ মই লৈছো আৰু এইখিনি মই দুভাগ কৰিম, দুটা ৰেচিপি বনাম। অলপমান কমকৈ ডাল বনাম, দাইলত দি বনাম পালেং শাক আৰু এটা বেলেগ ৰেচিপি বনাম। এইখিনি মই এতিয়া দুভাগ কৰি ল'ম। এতিয়া এটা কেৰাহীত পানী দিছো আৰু এই পানীখিনি মই উতলিবলৈ দিম। এয়া মোৰ পানীখিনি উতলি আহিল আৰু ইয়াতে মই পালেং শাকখিনি দি দিম আৰু ইয়াত মই 1 মিনিটমান সময় এনেকৈ ৰাখিম। এতিয়া মই এটা পাত্ৰত ঠাণ্ডা পানী লৈছো, আপুনি বৰফ পানীও ল'ব পাৰিব। এই পানীখিনিতে মই যিখিনি পালেং শাক দিছো, গৰম পানী দিছো, সেইখিনি মই এই পানীখিনিতে ইমিডিয়েট দি দিম। এয়া পানীখিনিতে মই এতিয়া পালেং শাকখিনি দি দিছো। এনেকৈ কৰিলে পালেং শাকৰ সেউজীয়া ৰংটো ধুনীয়া হৈ থাকে, সেইকাৰণে এনেকৈ কৰি ল'ব পাৰে আপোনালোকে। এতিয়া মই এইখিনি চেপি লৈছো, পানীৰ পৰা উঠাই পেলাই পালেংখিনি চেপি লৈছো আৰু ইয়াৰে অলপমান আধা মই পেষ্ট কৰি ল'ম মিক্সিত আৰু আধা টুকুৰাকৈ কাটি ল'ম। এয়া মই পালেং শাকখিনি পেষ্ট কৰি ললো আৰু তাৰে অলপমান থৈ পেলাই এইখিনি কুটি ললো। আপোনালোকে এই কুটা প্ৰচেছটো নকৰিলেও হ'ব, অকল পেষ্ট কৰি ললেও এই ৰেচিপিটো ধুনীয়াকৈ বনাব পাৰিব। এতিয়া মই কেৰাহী লৈ লৈছো। কেৰাহী এটা মই গেছৰ ওপৰত পাতি লৈছো আৰু ইয়াতে মই এয়া ৰিফাইন অইল দিছো। আপুনি এইটো ৰেচিপিটো ঘিটো বনাব পাৰিব, মই ৰিফাইন তেলতে বনাইছো। এয়া মোৰ তেল গৰম হ'ল, ইয়াতে কেইটামান জিৰা দিছো আৰু জিৰাকেইটা অলপ সময় ফুটিবলৈ দি ইয়াতে মই নহৰু, এইটো মই নহৰু পালেং শাক বনাইছো, নহৰু বেছিকৈ দিব লাগিব আৰু এইখিনি নহৰু কুটি লৈছো আৰু লৈছো এয়া মই এইটো জলকীয়া কুটি লৈছো, লৈ এইখিনিও দি দিছো। অলপ সময় নহৰুখিনি, জলকীয়া আৰু জিৰা ধুনীয়াকৈ ভাজি ল'ম। এয়া নহৰুখিনি ভজা হৈ গ'ল আৰু ইয়াতে মই সৰু চাইজৰ দুটা পিঁয়াজ কাটি লৈছিলো, স্লাইচ কৰি লৈছিলো। পিঁয়াজকেইটাও দি পিঁয়াজখিনিও ভাজি ল'ম। পিঁয়াজ বহুত বেছি ৰঙাকৈ নেপেলাওঁ, পিঁয়াজখিনিও এনেকৈ ইয়াতে ধুনীয়াকৈ ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া এটা বস্তু ব্যৱহাৰ কৰিম। এয়া চাওকচোন, বেচন মই লৈছো 1.5 চামুচ, আপুনি বেচনৰ ঠাইত আটাও দিব পাৰিব। এইখিনি মই ইয়াতে দি পেলাই ধুনীয়াকৈ এতিয়া আকৌ লৰাই দিম। আমি যিহেতু পেষ্ট কৰি লৈছো, গ্ৰেভিটো পনীয়া পনীয়া নহ'বলৈ এই বেচনখিনি ইয়াতে দি পেলাই ধুনীয়াকৈ আকৌ মিলাই ল'ম। পিঁয়াজৰ লগত বেচনখিনিও ধুনীয়াকৈ ভাজি ল'লো। এতিয়া মই ইয়াতে বিলাহী দিম। বিলাহী দুটা, সৰু সৰু বিলাহী দুটা কুটি লৈছিলো, সেইখিনিও দিম আৰু ধুনীয়াকৈ মিলাই দিম আৰু সিজিব দিম। গোটেই প্ৰচেছটোত মই গেছটো কমকৈ ব্যৱহাৰ কৰিছো, গেছৰ ফ্লেমটো কমকৈ ৰাখিছো। বিলাহীখিনি সোনকালে সিজিবলৈ ইয়াতে মই নিমখ দি দিছো আৰু লৰাই দি পেলাই ঢাকন মাৰি অলপ সময় সিজিব দিম আৰু মাজে মাজে অকণমান চাম। 1 মিনিটমান সময়ৰ পিছত বিলাহীখিনি ধুনীয়াকৈ সিজি গ'ল আৰু এতিয়া ইয়াতে মই মছলা ব্যৱহাৰ কৰিম। মছলা লৈছো মই 1 চামুচ জিৰা গুড়ি, 1 চামুচ ধনিয়া, 1 চামুচ হালধি আৰু নৰ্মেল জলকীয়া গুড়ি 1 চামুচ আৰু 1 চামুচ লৈছো মই কাশ্মীৰী লাল মিৰ্চ পাউডাৰ। এয়া মই সৰু চামুচ দি লৈছো, বেছি নহয়, অলপ অলপ লৈছো। এইখিনি মই গোটেইখিনি এতিয়া ইয়াতে দি দিম আৰু এইখিনি মই ধুনীয়াকৈ আকৌ লৰাই দিম। মছলাখিনি অকণমান সময় ভাজি লোৱাৰ পিছত ইয়াতে মই আকৌ এইখিনি পালেংখিনি যিখিনি পেষ্ট কৰি লৈছিলো সেইখিনিও দিছো আৰু যিখিনি কুটি লৈছিলো সেইখিনিও দি দিছো।
কালাৰটো ইমান ধুনীয়া হৈছে চাওকচোন। আৰু ইয়াতে মই এতিয়া গোটেই মছলাখিনিৰ লগত পালেংখিনি ধুনীয়াকৈ লৰাই দিম। 1-2 মিনিটমান সময় ৰখাৰ পাছত মোৰ এয়া ৰচুনী পালেং শাক ৰেডি হৈ গ'ল। আৰু মই ইয়াতে অকণমান চেনি ব্যৱহাৰ কৰিছোঁ। চেনি নিদিবও পাৰে, এইটো অপচনেল হয়। আৰু যদি আপুনি বেছি সোৱাদ বঢ়াব বিচাৰে তেতিয়াহ'লে ইয়াত আপুনি গাখীৰৰ সৰ বা ক্ৰীমো ইউজ কৰিব পাৰে। মই নাই কৰা। মোৰ এয়া হৈ গ'ল এখন। এতিয়া মই এইখিনি বাতি এটালৈ উলিয়াই ল'ম। এয়া মই বাতি এটালৈ উলিয়াই লৈছোঁ। এই ৰেচিপিটোৰ এটা ষ্টেপ থাকি গ'ল। এতিয়া মই কেৰাহী পাতি গৰম কৰিছোঁ আৰু অকণমান ঘি দিছোঁ। ঘি দি পেলাই যদি এনেকৈ এবাৰ ফুৰণ মাৰি দিয়া হয় তেতিয়াহ'লে এই ৰেচিপিটো খাবলৈ আৰু বেছি সোৱাদ হয়। এতিয়া মই এইখিনি ঘিখিনি গৰম কৰিছোঁ আৰু ইয়াতে মই কাটি লৈছোঁ নহৰু। যিহেতু নহৰু পালেং সেইকাৰণে নহৰুৱে ইয়াত বেছিকৈ ইউজ কৰা হৈছে। এইটো নহৰু লৈছোঁ, কুটি লৈছোঁ আৰু মই এয়া লৈছোঁ শুকান জলকীয়া 2টা টুকুৰা কৰি লৈছোঁ। লৈ পেলাই এইখিনি ঘিতে দিম আৰু ভাজি ল'ম। লৰাই দিছোঁ। দালি বনাবলৈ মই এখন কেৰাহী পাতি লৈছোঁ শুকানে আৰু তাতে মই আধা কাপ মগু দালি দি দিছোঁ আৰু এইখিনি মই শুকানে ভাজি ল'ম। লৰাই থাকিম আৰু এটা ধুনীয়া গোন্ধ নহালৈকে, অকণমান কালাৰ চেঞ্জ নোহোৱালৈকে এনেকৈ মই শুকানে লৰাই থাকিম। দালিখিনি ভাজাৰ পিছত মই দালিখিনি ধুনীয়াকৈ ধুই ল'লোঁ আৰু এই দালিখিনি এতিয়া সিজাই ল'ম। গেছৰ ওপৰত এটা পাত্ৰ বহুৱাই দিছোঁ দাইল সিজাবলৈ আৰু তাতে পানী দি লৈছোঁ আৰু দাইলখিনিও ইয়াতে দি দাইলখিনি দিম আৰু অকণমান অলপ নিমখ দি দালিখিনি ঢাকন মাৰি সিজিব দিম। দালি সিজিবলৈ দিয়া 10-15 মিনিটমান সময় হৈ গ'ল। এতিয়া মই দালিখিনি চাইছোঁ, এয়া সিজিছে। একদম বহুত বেছি সিজাই নলওঁ, অলপ এটাকৈ ৰাখিম আৰু অলপ ডাঠকৈ ৰাখিম দালিটো। এয়া মোৰ হৈ গৈছে, সিজিল। এতিয়া মই এইখিনি বন্ধ কৰি দিম আৰু দাইলখিনি তৰকাটো ৰেডি কৰি ল'ম। কেৰাহীত আকৌ অকণমান তেল দিছোঁ। তেল দি মই জিৰা কেইটামান আৰু এটা শুকান জলকীয়া দি দিছোঁ। এইখিনি অকণমান ভাজি ল'ম। তেলতে অকণমান ভাজি ল'ম। আৰু এতিয়া মই ইয়াতে নহৰু আৰু আদা কুটি লৈছোঁ, এইখিনিও দি দিছোঁ। এইখিনিও ইয়াৰ লগতে ভাজি ল'ম। পিঁয়াজখিনি ভাজি থাকোঁতে ইয়াতে কেঁচা জলকীয়া 2টামানো ফালি ইয়াতে দি দিছোঁ আৰু পিঁয়াজখিনিৰ লগত জলকীয়াকেইটাও ভালকৈ ভাজি ল'ম। পিঁয়াজ, আদা, নহৰু, জলকীয়া ধুনীয়াকৈ ভজা হৈ গ'ল। ইয়াতে মই এতিয়া 2টা বিলাহী কাটি ৰাখিছিলোঁ, বিলাহীকেইটাও দি দিছোঁ। আৰু বিলাহী সিজিবলৈ ইয়াতে মই এতিয়া নিমখ দি দিছোঁ। নিমখ আমি দালিটো দি থৈছোঁ, সেইকাৰণে নিমখ চাই পেলাই দিব লাগিব। আৰু ধুনীয়াকৈ লৰাই অলপ সময় মই এইখিনি কম জুই দি পেলাই ঢাকন মাৰি বিলাহীখিনি ইয়াৰ লগতে সিজিব দিম। বিলাহীখিনি সিজি থাকোঁতে ইয়াতে মই অকণমান হালধি আৰু অকণমান জিৰা গুড়ি ব্যৱহাৰ কৰিছোঁ। আপুনি জলকীয়া গুড়িও ইয়াত দিব পাৰে, কিন্তু মই জলকীয়া গুড়ি ইয়াত দিয়া নাই। কেঁচা জলকীয়া দিছোঁ কাৰণে জলকীয়া গুড়ি দিয়া নাই। ইচ্ছা কৰিলে আপুনি দিব পাৰিব। বিলাহীখিনি সিজি আহিছে। ইয়াতে মই এতিয়া কুটি থৈছিলোঁ পালেং শাকখিনিও ধুনীয়াকৈ দি দিম। ইয়াতে দি আকৌ লৰাই পেলাই আকৌ সেইখিনি ইয়াৰ লগত বিলাহীৰ লগত পালেংখিনি সিজিব দিম।
এয়া বিলাহীৰ লগত পালেং শাকখিনি ধুনীয়াকৈ মিলি গ'ল, গোটেই বস্তুবোৰ ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই যিখিনি মগু দাইল বইল কৰি লৈছিলোঁ সেই দাইলখিনি ইয়াতে দি দিম। গোটেই দাইলখিনি ইয়াতে বাকি দিম আৰু ধুনীয়াকৈ মিলাই দিম। মিলাই দি আকৌ অলপমান ইয়াতে গোটেই বস্তুখিনি ভালকৈ মিলিবলৈ অলপ সময় উতলিব দিম। এয়া দালিখন উতলি আহিল, মোৰ পালেং শাক দিয়া মগু দাইলিখন ৰেডি হৈ গ'ল। আপুনি ইয়াত টেষ্টটো বঢ়াবলৈ অকণমান ঘিউ ইউজ কৰিব পাৰে, অকণমান চেনিও দিব পাৰে। মই একো নাই দিয়া, এনেকৈ বনাইছোঁ নৰ্মেলকৈ। চাওকচোন। এতিয়া মই মৰিচা শাকৰ ভাজিখনো বনাই ল'ম। এইখিনি মৰিচা শাকখিনি বাছি ধুই কুটি লৈছোঁ, তাৰ লগতে কোমল ঠাৰিখিনিও দি দিছোঁ। এখন মই একদম সাধাৰণকৈ এখন ভাজি বনাই ল'ম। কেৰাহী গৰম কৰি মই এয়া সৰিয়হৰ তেল দি লৈছোঁ। এয়া তেল গৰম হ'ল আৰু ইয়াতে পিঁয়াজখিনি দিছোঁ। পিঁয়াজ এটা কাটি লৈছোঁ, সেইখিনি দিছোঁ। পিঁয়াজখিনি অকণমান ভজাৰ পিছত অকণ সময় ভজাৰ পিছত ইয়াতে মই থেতালি লোৱা নহৰু দিছোঁ আৰু কেইটামান জলকীয়া দিছোঁ। জলকীয়াকেইটা ফালি লৈছোঁ, জলকীয়া দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া ভাজি ল'ম। ভাজি লৈ ইয়াৰ ওপৰতে মই শাকখিনি দি দিম। নহৰু পিঁয়াজ ভজা হৈ গ'ল, এতিয়া ইয়াতে শাকখিনি দি দিছোঁ। গোটেই শাকখিনি দি আকৌ ভালকৈ লৰাই দিম। শাকখিনি দি লৰাই দিলোঁ আৰু ইয়াতে এতিয়া মই নিমখ ব্যৱহাৰ কৰিছোঁ আৰু হালধি দিছোঁ। নিমখ কমকৈ দিব লাগিব, শাক বহুত যেন লাগে কিন্তু পিছত কমি যায়, কাৰণে নিমখ অকণমান চাই পেলাই দিব লাগিব। আৰু এইখিনি মই লৰাই পেলাই ঢাকি কম জুই দি পেলাই শাকখিনি তাতে সিজিব দিম। এয়া 5 মিনিটমান সময়ৰ পাছত মোৰ মৰিচা শাকখিনি ধুনীয়াকৈ সিজি গ'ল। এইখন ভাজিও হৈ গ'ল মোৰ এতিয়া। এইখিনি চাওকচোন, পালেং শাকৰ ঠাৰিখিনি এইখিনি বহুত কোমল হয়, এইখিনি পেলাবলৈ বেয়া লাগিল। মই ভাবিলোঁ এইখিনি 2টা আলু দি পিঁয়াজ জলকীয়া দি এইখিনিও ধুনীয়াকৈ ভাজি এখন বনাই লওঁ। এতিয়া পালেং শাকৰ ঠাৰিখিনি আলুৰ লগত মই ধুনীয়াকৈ কুটি ল'লোঁ। এইখিনিও এতিয়া এখন ভাজি বনাই ল'ম। এখন ভাজি বনাবলৈও মই কেৰাহীত তেল দিলোঁ, দি মই ইয়াতে পিঁয়াজ দিছোঁ, জলকীয়া দিছোঁ। এইখিনি ভাজি ল'ম, একদম সাধাৰণকৈ ভাজিখন বনাম। পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ, ইয়াতে দিছোঁ হালধি আৰু দিছোঁ নিমখ দি লৰাই লৈছোঁ আৰু এই পালেঙৰ ঠাৰিখিনি আৰু আলুখিনি দি দিছোঁ। আকৌ লৰাই দি ঢাকন মাৰি কম জুইত এইখিনি সিজিব দিম আৰু এনেকৈ মই ভাজিখন বনাই লৈছোঁ। অলপ সময় গেছত থকাৰ পাছত এইখিনিও মোৰ এই ভাজিখিনিও ধুনীয়াকৈ সিজি গ'ল আৰু এইখন ভাজি হৈ গ'ল। এয়া মই গোটেই ভাত সাজ বনাই ল'লোঁ আৰু ধুনীয়াকৈ সজাই ল'লোঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে। নিৰামিষ ভাত, শাক পাতেৰে বনোৱা ভাত, কিন্তু দেখিবলৈও ভাল হৈছে আৰু খাবলৈও নিশ্চয় ভাল হ'ব। এয়া মোৰ মৰিচা শাকৰ ভাজিখন আৰু এইখিনি মই নহৰু দি বনোৱা পালেং শাকখিনি, এইখিনি বনাইছিলোঁ যে ঠাৰিখিনি, পালেং শাকৰ ঠাৰি আৰু আলু দি বনোৱা ভাজিখন, আৰু সেয়া দালি, পালেং শাক দি বনোৱা দালি, আৰু এয়া পকৰি বনাই ল'লোঁ দাইলৰ, আৰু এয়া ভাত চালাড ধুনীয়াকৈ সজাই ল'লোঁ। এনেকৈও বনাই খাব পাৰি আৰু আলহীকো এনেকৈ খুৱাব পাৰি নিৰামিষ ভাত। খুব ভাল লাগে এনেকৈ খাই। এনেকৈ বনাই খাবচোন আপোনালোকে। আৰু যদি মোৰ আজিৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।